Good morning from Mirik. Hello everyone. আমি মিৰিক আহিলোঁ কালি এটা ষ্টে কৰিলোঁ এতিয়া 6:30 হ'ল এতিয়া আমি ওলাই দিম যাওঁতে আমি গোটেইখিনি চাই যাম চাই কিনে আমি ডাইৰেক্ট শিলিগুৰিলৈকে গুচি যাম এয়া আৰু কালি ইয়াতে আছিলোঁ আমি এয়া এইটো মা ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আছিলে ইয়াতে থাকি পেলাই ভাল লাগিল এইটো লেক হয় এইটো বহুত দূৰলৈকে আছে আমি দেখাম আপোনালোকক এয়া আমাৰ গাড়ী আহি গ'ল এতিয়া আমি যাম এতিয়া আমি যোৱাৰ আগতে এবাৰ মিৰিকখন চাম লেকৰ যিখিনি ওচৰে পাজৰে আছে সেই গোটেইখিনি চাই ল'ম এইটো ভিন্দু আমি এইটো হোমষ্টে কৰিছিলোঁ ইয়াতে ওপৰত বহুত ভাল লাগিলে ইয়াৰ পৰিৱেশ গাইছ মিৰিকৰ হোমষ্টেৰ পৰা আমি এতিয়া ওলাই আহিলোঁ এতিয়া আহি কিনে আমি মিৰিকৰ অকণমান টাউনখন অকণমান চাম মৰ্ণিং 7:15 হ'ল এতিয়া আহি আছোঁ এতিয়া এইখিনি চাই কিনে আমি ডাইৰেক্ট আমি ওলাই যাম এয়া আমি মিৰিকৰ লেকটোৰ ওচৰত আহি পালোঁ আমি য'ত নেকি টুৰিষ্টবিলাক ধুনীয়াকৈ ইয়াতে মানে কি বহিব পাৰে আৰু মাৰ্কেটবিলাকো আছে ওচৰে পাজৰে আপোনালোকে দেখিব পাৰিছে এইটো বহুত ডাঙৰ এটা লেক হয় ওচৰে পাজৰে এইবিলাক গছবিলাকো আছে পৰিৱেশটো ভাল লাগে এইটো মৰ্ণিং ৰাতিপুৱা 7:15 মান হ'ল এতিয়া সেইটো কাৰণে মানুহবিলাক এতিয়া দোকানবিলাকো এনেকৈ খোলা নাই আপোনালোকক যাক ভিউটো দেখাইছোঁ ইয়াতে বতৰটো এতিয়া ঠাণ্ডা বৰষুণ অকণ বৰষুণ দি আছে আপোনালোকে দেখিব পাইছে এয়া এইবিলাক মাৰ্কেটবিলাক ৰাতিপুৱা এইবিলাক খোলাই নাই এতিয়া 7:15 মান হৈছে এতিয়া তো এয়া আপোনালোকক দেখাইছোঁ ইভিনিং টাইমত আহিছিলোঁ একবাৰ ওলাই কিনে ব্লগ কৰা নহ'ল কিন্তু ভাল লাগে লাইটবিলাক দি দিয়ে ইয়াৰ আগতে আহিছিলোঁ এবাৰ মই 2018ত চাব আপোনালোকে চাব পাৰে এয়া খুব ধুনীয়া এটা পৰিৱেশ মানে কিছুমান মানুহে মানে কেনেকৈ ট্ৰিপ কৰে ডাইৰেক্ট দাৰ্জিলিং নগৈ মিৰিকো গুচি আহে মিৰিকৰ পৰা আকৌ এনেকৈ নেপালো যাব পাৰি এটা পইণ্ট এটা আছে সেনেকৈ যাব পাৰি এয়া চাওক গাইছ এয়া আহি পালোঁ আমি এইখন এখন কি কয় এইখন ব্ৰিজ এখন ফুটপাথ তো এনেকুৱা অকণমান পিছত মানে ইয়াতে মানে এইবিলাক গৰাকীয়ে ঘোঁৰাবিলাক লৈ আহে ঘোঁৰাত উঠি কিনে তোমালোকে মানে ফটোশ্বুট কৰিব পাৰি ভাল লাগে ইয়াৰ পৰিৱেশটো ধুনীয়া আছে এইটো লেকটো এইখন হ'ল দেখিছে আপোনালোকে এইখন আপোনাৰ সেয়া মিৰিকৰ পাৰ্ক হয় এইখন কিন্তু এতিয়া অপেন কৰা নাই কাৰণ ৰাতিপুৱাই আছেতো এই চাওক মেঘবিলাক গৈ আছে ইয়াৰ কুকুৰবিলাক বহুতেই মৰম লগা হয় কিছুমানে এইবিলাক কুকুৰকে মানে পেট হিচাপে বেলেগত বিক্ৰী কৰে ভাল লাগে মানে ইহঁতৰ নোমবিলাক বহুত আছেতো ঠাণ্ডা আছেতো পৰিৱেশটো এতিয়া মিৰিকৰ মনেষ্ট্ৰী এটাত আমি গৈ আছোঁ এইটো অকণমান আপত আছিলে মনেষ্ট্ৰীটো সেইকাৰণে গাড়ী লৈ ওপৰলৈকে গুচি আহিলোঁ ৰাতিপুৱাৰ সময় এইটো গাইছ এয়া আমি মনেষ্ট্ৰী আহি গ'লোঁ এইটো মনেষ্ট্ৰীটো বহুত ধুনীয়া লাগে এইটো আপোনালোকে চাব পাৰে এয়া এইটো মনেষ্ট্ৰীটো খুব সুন্দৰ এটা পৰিৱেশ ভিতৰ মনেষ্ট্ৰীৰ ভিতৰ এনেকৈ আমি মিৰিকত জেগাবিলাক চাই ঘৰমুৱা হৈছিলোঁ NJP লৈকে আমাৰ NJP ট্ৰেইন আছিলে ৰাজধানী এক্সপ্ৰেছ মৰ্ণিং 11:30 তেনেদৰে আমি ট্ৰেইন ধৰিবৰ কাৰণে আমি আহি আছিলোঁ এয়া ৰাস্তাটো মিৰিকৰ ৰাস্তাটো আগৰ ব্লগত আপোনালোকক দেখাইছোঁ ৰাস্তাটো কিমান ধুনীয়া আছিলে এয়া বহুত ধুনীয়া আছিলে ৰাস্তাটো
এইটো এটা ভিউ পইণ্ট এটা আছিলে আপোনাৰ যেতিয়া আমি মিৰিকৰ পৰা NJP লৈকে আহি আছিলো গাড়ীত। এইটো আৰু এটা ভিউ পইণ্ট, বহুত ধুনীয়া লাগিছিলে ইয়াৰ ভিউটো। ইয়াৰ ওচৰতে আমি চাহ খাবৰ কাৰণেও ৰলো ইয়াতে। এখন টয় ট্ৰেইনো আছিলে। এই আৰু আপোনালোকক দেখালো এবাৰ, চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিছে। এয়া আমি ব্ৰেকফাষ্টটো কৰিম এতিয়া। দেখিছে আপোনালোকে টয় ট্ৰেইন এনেই এইখন জাষ্ট ৰাখিছে, এইখন ইয়াৰ ভিতৰত খাম আমি। টয় ট্ৰেইনৰ ভিতৰত খোৱা নহ'ল আমাৰ ব্ৰেকফাষ্ট, ইয়াতে খাই আছোঁ। মায়ে খাই আছে এতিয়া। তাতে মানে কি আৰু জেগাটো অকণমান কম হয়। এতিয়া শিলিগুৰি টাউনৰ মাজেৰে আমি এতিয়া NJP লৈকে আহি আছোঁ। তো অকণমান পিছত আমি পাই যাম এতিয়া NJP ৰেল ষ্টেচন। এই আমি NJP আহি পালোঁ, অকণমান আগত আছে। এতিয়া বস্তুবিলাক নমাই আছোঁ ইয়াৰ পৰা। এতিয়া আমাৰ খানা আহি গ'ল। এতিয়া বাই খাব আৰম্ভ কৰিছে। চিকেন দাইল আছে, এনেকুৱাকৈ। আৰু ব্লগ কৰা নহ'ল, মই ঘৰ আহি পালোঁ। বহুত ভাগৰো লাগিছিলে। বাই বাই, গুড নাইট।